1, 2, 3, 4, 5, 6, 7. নমস্কাৰ মোৰ নাম জিত আজি আপোনালোকৰ ওচৰত ইণ্ডিয়ান বডি বিল্ডিং গডফাদাৰ মনোহৰ আইচ তেওঁৰ বিষয়ে যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিম তাৰ আগতে কওঁ যে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি কৈছোঁ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ইনফৰমেশ্যন ভিডিঅ' হিচাপে লাগি থাকে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব গতিকে আহক এতিয়া ভিডিঅ'টো আগবঢ়াই যাওঁ মনোহৰ আইচ তেওঁৰ জন্ম 1912 চনত 17 মাৰ্চত হৈছিল কুমিল্লা ডিষ্ট্ৰিক্টত বৰ্তমান বাংলাদেশত আছে এই মহান ব্যক্তি তাত জন্মগ্ৰহণ কৰিছিল তেওঁ বহুত দুখীয়া ঘৰৰ মানুহ আছিল তেওঁৰ দেউতাকৰ নাম আছিল মহেশ চন্দ্ৰ আইচ আৰু তেওঁৰ মাৰ নাম আছিল চাপালা সুন্দৰী দেৱী তেওঁ 12 বছৰ বয়সত কোলা জ্বৰত আক্ৰান্ত হৈছিল তেতিয়া দিনত এই বেমাৰক মাৰাত্মক আছিল পিছত তেওঁ মৃত্যুৰ লগত যুঁজি উভতি আহিছিল এই ঘটনাই তেওঁ নিজৰ জীৱনৰ টাৰ্ণিং পইণ্ট হৈছিল তেওঁ ক্ষীণ পাতল শৰীৰক সুস্থ কৰিবলৈ শৰীৰ চৰ্চা কৰিবলৈ ধৰিছিল তেওঁৰ হাইট আছিল 4 ফুট 11 ইঞ্চি যাৰ বাবে তেওঁক পকেট হাৰকুলাছ নামেৰে জনাজাত আছিল তেওঁৰ বাপেক সৰুতে ঢুকোৱাৰ কাৰণে তেওঁ সৰুৰে পৰা কাম কৰিবলগীয়া হৈছিল তেওঁ চাৰ্কাছত কাম কৰিছিল 1942ত এইজন মহান ব্যক্তি ৰয়েল ইণ্ডিয়ান এয়াৰ ফ'ৰ্চত আছিল যেতিয়া ভাৰতত ব্ৰিটিছৰ ৰাজত্ব কৰিছিল 1942ত ব্ৰিটিছৰ আক্ৰমণত এয়াৰফৰ লগত কাম কৰি থকা ব্ৰিটিছ যুৱকক এচৰ মাৰিছিল যাৰ বাবে মনোহৰ আইচক 3 বছৰ জেলত থাকিব লগা হৈছিল তেওঁ জেলৰ ভিতৰত শৰীৰ চৰ্চা আৰম্ভ কৰিছিল 1947ত ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ মনোহৰ আইচ কলকাতালৈ গুচি আহিছিল কলকাতাত ৰেলৱে প্লেটফৰ্মত তেওঁ নাৰিকল পানী বিকিছিল তাৰ পিছত তেওঁ পইচা উপাৰ্জনৰ বাবে সৰু কম্পিটিশ্যন পাৰ্টিচিপেট কৰিছিল 1951ত মিষ্টাৰ ইউনিভাৰ্ছ খেলিবলৈ গৈছিল তেওঁ ছেকেণ্ডত আহিছিল তাৰপিছত তেওঁ লণ্ডনত থাকি ট্ৰেইনিং কৰিছিল 1950 চনত মিষ্টাৰ ইউনিভাৰ্ছ জিকিছিল তেওঁৱে আছিল ভাৰতৰ প্ৰথমজন মিষ্টাৰ ইউনিভাৰ্ছ গতিকে আজিলৈ ইমানেইতে এই ভিডিঅ'টো সামৰণি কৰিছোঁ যদি এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে পাবলৈ হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ইমানেই ধন্যবাদ